নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সাগৰিকা চুটিয়ালৈ আশা কৰিছো সকলো ভালে আছে আমাৰো ভালে বৰ্তমান আজি বহু দিনৰ মূৰত আহিলো আপোনালোকৰ মাজলৈ বহুত দিন ভিডিঅ' দিব পৰা নাছিলো কাৰণ আমাৰ ঘৰত নেটৱৰ্ক নাপায় আৰু আজি মই এতিয়া ওলাই আহিছো ঘৰৰ পৰা মোৰ মা ঘৰলৈ তাৰ পাছত আমি যাম ফুৰিবলৈ মোৰ হৰুদাই ঘৰত আৰু মোৰ লগৰ এজনী ওচৰলৈ যাম আজি আমি তিনিজনী লগ খাম লগৰ বহুত দিনৰ মূৰত আপোনালোকক দেখাই থাকিম ভিডিঅ'টো চাই থাকিব তাৰ মাজতে বস্তু এটা দেখাই লওঁ এয়া আহিছে এমাজনৰ পৰা বস্তু এটা ললো দেখাইছো আপোনালোকৰ ওচৰত আছে চাগে এইটো চপাৰ এইটো খন ঢাকনি ইয়াত এখন কাটা থাকে আৰু ইয়াত ৰসুন আদা কিবা কিবি বিলাহী চিলাহী সালাদ তালাদ বনাবৰ কাৰণে এইটো ইয়াত এনেকৈ ভৰাই ঢাকনিখন লগাই এনেকৈ পানী পিচি যায় ভাল হয় মই আগতে এটা লৈছিলোঁ সেইটো আছে এইটো মই মাৰ ঘৰৰ কাৰণে লৈছোঁ বেছি দাম নহয় 146ত আপোনালোকে ল'ব আমি ওলাই আহিলো এতিয়া মোৰ বেটা আহিছে আৰু লগত মোৰ ভাইটিয়ে মোক থৈ সি সোণাৰীলৈ যাবগৈ আমাৰ ওলাওঁতে বহুত পলমেই হ'ল 11 বাজিব হ'ল প্ৰথমে হৰুদাই ঘৰত সোমাওগৈ হৰুদাই ঘৰ পালোহি এইটো কানাই কি কৰিছা মই এনেই আছোঁ বল খেলি আছিলোঁ ক্ৰিকেট পথাৰ ধৰা বল আমি বল খেলিমগৈ বল খেলিব হ'লেই নে পিছফালে নেকি ডাইৰেক্ট পিছফালে গৈ আছো আইজনী আইও পেনটো কি কৰিছিলা ভাত খাই আছিলা কিহৰ লগত শাক ভাজি লাল চাহ কালাকান্দ এইফালে কোমল চাউল এৱা গাখীৰৰ সৈতে চেনি দিয়া আমাৰ কানাই ঘৰত ন কানাই কি খাবা কি খালা যে তুমি খালা কি খাবা তুমি একোৱে খোৱা নাই কি চাচা কি লাগে হৰুদাই ঘৰৰ পৰা সোনকালে ওলাই আহিলোঁ আৰু আহোঁতে ভিডিঅ' কৰা নহ'ল আমি এতিয়া সেই লগৰজনী মানে জিন্তি সিহঁতৰ ঘৰত পালোহি এই আহিছে মোৰ লগত আশামুই আৰু এয়া মামা আমাৰ লগত কথা পাতি আছে এয়া মোৰ লগৰ ছোৱালী জিন্তি হাজৰিকা আমি হায়াৰ ছেকেণ্ডেৰীত একেলগে পঢ়িছিলোঁ আৰু আজি বহু দিনৰ মূৰত তাইক লগ পাইছোঁ সিহঁতৰ ঘৰত আহি বাপৰে বগৰী কোনে খাব বগৰী খাব নাই আমাৰ অকুক এটা দি দিয়া এইটো নহয় এইটো বেলেগ এটা দিয়া এইফালে এইটো দিয়া ৰঙা এটা দিয়া এইফালে এইটো দি দিয়া এইটো খাইছে চা নিজানে মিঠা হয় দেখুৱা তুমি যে ঘৰত খাইছিলা যে এয়া জিন্তিহঁতৰ পাছফাললৈ আহিছোঁ সিহঁতৰ বহুত হাঁহ কুকুৰা পুহিছে তাকে চাওঁ বোলো ইয়াত হাঁহ কেইটামান আছে ডাঙৰ ইয়াত হাঁহ তাৰপিছত এইফালে কুকুৰা আছে বেলেগ বেলেগকৈ বান্ধি ৰাখিছে এইফালে এইখিনি আৰু এইফালেও কেইটামান আছে পিছফালে বাগান আছে তাৰপিছত এইফালে ঢেকিহাল সিহঁতৰ শাকৰ বাৰী এখনো আছে ডাঙৰ ইয়াত উৰহি দিছে বহুতখিনি আছে উৰহি বহুত লাগিছে এয়া এইফালে লাই মূলা অমিতা পালেং ধনিয়া বহুত কিবা কিবি শাক কৰিছে বাৰীখন দেখিয়ে ভাল লাগিলে ল'ৰাটোক ভাত খাবলৈ মাতিছে নিবলৈ আহিছোঁ তাকে ই আকৌ বলটো লৈহে যায় এইখিনি কি ভাজি ওলকবি মানে দাইল কাঠল মাছ তুলি দে ওচৰত
হাজৰিকাক দি থৈছো আমিও লগতে ভাতকেইটা খাই ল'লোঁ। জিন্তিয়ে ধুনীয়াকৈ ৰান্ধি বাঢ়ি দিছে দুটা ল'ৰা ছোৱালীৰ লগত কষ্ট কৰি। আৰু এতিয়া ফটো ছেশ্যন আৰম্ভ হৈ গ'ল। জিন্তিয়ে মেখেলা চাদৰ পিন্ধি আহি ফটো মাৰিছে। আমাৰ আশাৰ হাঁহি একদম ক'বই নালাগে। আজি দিনটো এনেকৈ গ'ল। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাই আহিছোঁ। এয়া মাহী আগে আগে গৈ আছে। এয়া আশাৰ বেটেৰী ৰিক্সা আহি গ'ল। তাই এতিয়া উঠি এফালে যাবগৈ, মই বেলেগ বাটেৰে যামগৈ। মোক নিবলৈ ভাইটি এটা আহি আছে। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পায় লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব। যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই থৈ দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।